নেক্সট মই ভিডিঅ' এটা এইটো বনাই আছোঁ আমাৰ নৰ্থ ইষ্ট এপৰ পইচাটো উইথড্ৰ কেনেকৈ কৰে। এপটোত যাব, নৰ্থ ইষ্ট এপটো খুলিব, খুলি গৈ কিনে আপুনি মাইত যাব, ৰাইট কিনাৰ চবতকৈ তলত মাইত গ'ল। তাৰপিছত যাব আপুনি ক'ত যাব, ৱালেটত যাব, ৱালেটত গ'ল, ৱালেটত গৈ উইথড্ৰলত যাব, উইথড্ৰলত গৈ এতিয়া প্ৰথমতেতো এড কৰিব লাগিব একাউণ্টটো, কোনটো একাউণ্টত পইচা ভৰাব। মোৰতো এড কৰাই আছে, মই বাৰু দেখাইছোঁ কোনটো একাউণ্টত এড কৰিব সেইটো মই দি দিছোঁ। এনেকৈ চিলেক্ট বেংক কাৰ্ড যে আছে, চিলেক্ট বেংক কাৰ্ড কৰিব। এতিয়া মোৰ একাউণ্ট নম্বৰটো ভৰোৱা আছে, ইয়াতে পইচা ভৰাব, কিন্তু এতিয়া মই নতুনবিলাকে কেনেকৈ এড কৰি ল'ব লাগিব। এড বেংক কাৰ্ড কৰিলে এনেকৈ এইখন আহিব, আপোনাৰ ফৰ্মখন আহিব, এইটো ভৰাই ল'লে হ'ল। একচুৱেল নেম নিজৰ নামটো ভৰাই দিলে হ'ল, IFSC কোড নম্বৰটো ভৰাই দিলে হ'ল, বেংকৰ নামটো ভৰাই দিলে হ'ল, যি বেংক হয়, বেংক একাউণ্ট নাম্বাৰটো ভৰাই দিলে হ'ল, ষ্টেট দি দিলে হ'ল, আমাৰ অসমৰ কেইটা অসমত দিলে হ'ল, যিখন যাৰ ষ্টেট এইখনেই ভৰাবতো জানিবই, চিটিটো দিলেই হ'ল। অকল এই যে এড্ৰেছত যে ভিলেজ, পোষ্ট অফিচ ইমান লিখিব লগা দৰকাৰ নাই। মই এতিয়া বাইহাটা লিখি দিম, তেনেকুৱা। চিটি গুৱাহাটী, ৰঙিয়া যি দিব পাৰে, বাইহাটাও দিব পাৰে, কোনো কথা নাই ইয়াতে একো। মোবাইল নাম্বাৰটো এইটো তলৰ যিটো নাম্বাৰ আছে, এইটো নাম্বাৰে মোবাইল নাম্বাৰটো দি দিলে হ'ল ইয়াতে। তাৰপিছত মেইলটো ভৰাই কিনো, তাৰপিছত OTP আহিব, OTP অহাৰ লগে লগে OTPটো OTPত অ'কে কৰি দিয়াৰ পিছত এটা OTP কোড আহিব এনেকৈ ইয়াতে। OTP অহাৰ পিছত এই OTP কোডটো ভেৰিফিকেশ্যন কৰি কণ্টিনিউ কৰি দিলে হ'ল। কণ্টিনিউ কৰাৰ পিছত অলৰেডি একাউণ্টটো মানে এড হৈ যাব। এড হোৱাৰ পিছত তেতিয়া উইথড্ৰৰ ক্ষেত্ৰত কেনেকৈ উইথড্ৰ হ'ব মই এইটো দেখাই আছোঁ এতিয়া। মই এটা উইথড্ৰ দি আছোঁ এতিয়া। মাইত গ'লে, ৱালেটত গ'লে, উইথড্ৰলত গ'লে, তাৰপিছত এমাউণ্ট এটা উইথড্ৰ কৰে। মই এতিয়া ছাপ'জ মই অলৰেডি আজি উইথড্ৰ দিছোঁ, মই চাই লওঁ উইথড্ৰ কিমান দিছোঁ। মোৰ এতিয়া এপ্লাইং হৈ আছে 9,975 টকা উইথড্ৰ মই দিছোঁ। এইবিলাক মোৰ উইথড্ৰ হোৱা পইচা, এইবিলাক 7,315, 7,600, 7,315, এনেকৈ 7,362। মানে বেছি দিলে মোক লিমিট কৰি দিছে একদিনত 7,500 কৰি, সেইকাৰণে গতিকে 7,500 টকাই উইথড্ৰ হ'ব এইটো একদিনত। এতিয়া নহয়, আজিৰ পৰা 10,000 হ'ব, 10,000 কৰি দিলে তেনেকুৱা আৰু। যিমানটো উইথড্ৰ দিয়ে তাৰ ওপৰত মাৰি দিলে এইটো কেঞ্চেল হৈ যাব। গতিকে মই এতিয়া 10,000 টকা দিছোঁ, এইটো ইমান সোমাব, সেইকাৰণে আৰু ইয়াতে আৰু বেছি উইথড্ৰ নিদিওঁ। মই উইথড্ৰঙত ইয়াতে গৈ ৱালেটত গৈ উইথড্ৰলত গৈ ইয়াতে এণ্টাৰ এমাউণ্ট, যিমানখিনি পইচা আপোনালোকে পইচা ওলাব বিচাৰিছে সেইটো পইচা এমাউণ্টটো মাৰি দিলে হ'ল। তাৰপিছত চিলেক্ট গৈ কিনে এই নিজৰ ষ্টেট যিটো একাউণ্ট